আহক আজি নেৰেশ্যনৰ বিষয়ে আলোচনা কৰোঁ। ৰাম ছেইড, আৰ ইউ প্লেয়িং? এইটো ইণ্টাৰগেটিভ চেণ্টেন্সৰ নেৰেশ্যন হয়। প্ৰশ্নবোধক থকাৰ কাৰণে ইয়াতে আক্সড হৈছে, ৰাম আক্সড বহাইছোঁ, আৰু প্ৰশ্নবোধক থকাৰ কাৰণে ইফ ব্যৱহাৰ হৈছে। পিছতে চাওক, ইয়াতে ইউ যদি আছে, সদায় মনত ৰাখিব ইয়াতে মি বস্তুটো উজ্জ্ব আছে, এম ই মি দিয়া নাই কিন্তু উজ্জ্ব আছে। ইউ আৰু ইয়াতে কৈছোঁ মি কানেকশ্যন হৈ ডাইৰেক্টলি আইৰ সৃষ্টি হ'ব। আই লগাইছোঁ ডাইৰেক্ট। ইয়াৰ পিছত এইটো পাষ্ট টেন্স হ'লে এইটো পাষ্ট টেন্স হৈ যাব, ভাৰ্বটো পাষ্ট টেন্স। আৰৰ পাষ্ট টেন্স কি হ'ব? এম ইজ আৰ, এই তিনিটা প্ৰেজেণ্ট টেন্স হয়। পাষ্ট টেন্স হ'ব ৱাজ আৰু ৱেৰ। তেতিয়াহ'লে কি হ'ব? আইৰ লগত ৱাজ, হয়নে নহয়? ৱাজ, আই ৱাজ প্লেয়িং। ঠিক আছে। নেক্সট চাওক, প্ৰিয়া ছেইড হোৱাট আৰ ইউ ডুইং? ইয়াতো প্ৰশ্নবোধক আছে, কিন্তু ইয়াতে ইফ বহা নাই। যদি ৰিপৰ্টেড স্পীচটো WH কুৱেশ্যনেৰে আৰম্ভ হয়, তেতিয়াহ'লে ইয়াতে ইফ আৰু ৱেডাৰ ব্যৱহাৰ নহয়, ডাইৰেক্টলি হোৱাট থাকিলে হোৱাট বহি যাব, সেইকাৰণে হোৱাট বহিছে। কিন্তু আক্সড হ'ব, কুৱেশ্যন থকাৰ কাৰণে ইয়াতে আক্সড হ'ব, সেইটো ঠাইত আক্সড। ঠিক আছে। ইয়াৰ পিছত মই কৈছোঁ যদি ইয়াতে ইউ থাকে, ইয়াতে মনত ৰাখিব মি বস্তুটো আছে, মি উজ্জ্ব আছে, দেখুওৱা নাই। তে ইউ আৰু মি থাকিলে মই কৈছোঁ আই ব্যৱহাৰ হ'ব। ঠিক আছে, আই বহাইছোঁ। ইয়াৰ পিছত চাওক, এইটো পাষ্ট টেন্স যদি হয়, তেতিয়াহ'লে এই ভাৰ্বটো পাষ্ট টেন্স কৰি দিয়া। আৰু পাষ্ট টেন্স কি হ'ব? ৱাজ আৰু ৱেৰ। ফাৰ্ষ্ট পাৰ্চন আইৰ লগত কি হ'ব? ৱাজ হ'ব। আই ৱাজ ডুইং, ৱাই দিছোঁ চেছ। 3 নম্বৰটো চাওক, চি ছেইড আৰ ইউ ৰাইটিং? চি ছেইড, তাই কৈছিল আৰ ইউ ৰাইটিং, এইটো কুৱেশ্যন মাৰ্ক দিছে, আমি আক্স লগাইছোঁ। ইয়াতে WH কুৱেশ্যন নাই, সেইকাৰণে ইয়াতে বহোৱা নাই। নাই কাৰণে ইয়াতে আমি কি বহাইছোঁ? ইফ বহাইছোঁ, হয় নে নহয়? পিছতে আই, ইউ থাকিলে ইয়াতে মি আছে, ইউ মি কি হ'ব? আই। ইয়াৰ পিছত এইটো পাষ্ট টেন্স হ'লে এইটো পাষ্ট টেন্স ৱাজ দি দিয়ক, ৰাইটিং হ'ল। নেক্সট চাওক, ৰীনা ছেইড হোৱাট ক্লাছ ডু ইউ ৰিড? ৰীনা ছেইড হোৱাট ক্লাছ ডু ইউ ৰিড? ৰীনা ছেইড WH কুৱেশ্যনৰ আৰম্ভ হ'লে এইটো বহি যাব ইনডাইৰেক্ট নেৰেশ্যনত। হোৱাট ক্লাছটো হোৱাট ক্লাছ ডাইৰেক্ট বহি যাব ইয়াতে। ইয়াৰ পিছত চাওক, পাষ্ট টেন্স আছে কাৰণে আমি আক্স লগাইছোঁ, হয়নে নহয়? ইয়াৰ পিছত চাওক, ডু ইউ ৰিড? ডু ইউ ৰিড কুৱেশ্যন কৰিছে, হয়নে নহয়? ডু কি কাৰণে হৈছে ইয়াতে গম পোৱা তোমালোকে? ডুটো কি কাৰণে হৈছে? যদি ডু থাকে, সদায় মনত ৰাখিব ভাৰ্বটো সদায় প্ৰেজেণ্ট টেন্সে হয়। যদি ডু দি প্ৰশ্নটো আৰম্ভ হয়, ভাৰ্ব সদায় প্ৰেজেণ্ট টেন্সে হয়। ঠিক আছে। তেতিয়াহ'লে ৰিড টু প্ৰেজেণ্ট টেন্স, এইটো পাষ্ট টেন্স হ'লে এইটো পাষ্ট টেন্স কৰা কি হ'ব? আই টু আই আনিছোঁ, ইউ থাকিলে ইয়াতে মি আছে, কৈছোঁ ইউ মি কানেকশ্যন হৈ আই হ'ব, ৰিড টু ৰিড হ'ব। ঠিক আছে। ৰাজু ছেইড টু মি, ৰাজু মোক কৈছিল উইল ইউ ৰাইট এ লেটাৰ? ইয়াৰ পিছত ইয়াতে প্ৰশ্নবোধক আছে। WH কুৱেশ্যন আৰম্ভ হ'লে যে আপোনাৰ ইফ ৱেডাৰ নবহিব এনেকৈ নহয়, WHৰ কিছুমান ছিষ্টেম আছে, যেনেকৈ হোৱাট, ৱেৰ, ৱেন, এনেকুৱা। কিন্তু এইটো উইলটো W দি আৰম্ভ হৈছে, কিন্তু এইটো কি হেল্পিং ভাৰ্ব হয়। মনত আছেনে? এম ইজ আৰ, ৱাজ ৱেৰ, হেভ এট, চেল শুড, এনেকুৱা কিমানটা 24টা ভাৰ্ব ইয়াৰ ভিতৰত পৰে নে নাই? সেইটো কথা কৈছে। এইটো WH আৰম্ভ হৈছে, W দি আৰম্ভ হৈছে, কিন্তু তেনেকুৱা নহয়, কিন্তু এইটো বহি নাযায়। ঠিক আছে। এইটো আকৌ হেল্পিং ভাৰ্বো আছে। আমি প্ৰথমে হেল্পিং ভাৰ্ব ধৰিব লাগিব, কাৰণ এইটো WH নহয়। দেখা গৈছে W দি আৰম্ভ হৈছে, কিন্তু W আৰু Hৰ সেইটো ছিষ্টেমত নাযায়, এইটো হেল্পিং ভাৰ্বৰ ছিষ্টেমত যাব। ঠিক আছে। আমি যেন আহিছোঁ এই এম ইজ আৰ, ৱাজ ৱেৰ, এইবিলাক 24টা, সেইটো। তেতিয়াহ'লে ছেইডত চাইড হ'ব, আক্স কি কাৰণ হ'ব? প্ৰশ্নবোধক আছে, আক্সড হ'ব। মি থাকিলে মি দিয়া। ইফ কি কাৰণ হৈছে? প্ৰশ্নবোধক আছে, আৰু এইটো হেল্পিং ভাৰ্ব দি আৰম্ভ হৈছে, কোনো WH আৰম্ভ হোৱা নাই। যদি WH তেনেকুৱা ৱেন, ৱেৰ এইবিলাক দি আৰম্ভ হ'লে, ইফ নবহিলেহেঁতেন, সেইটো ৱাৰ্ডো বহিলেহেঁতেন। ইয়াৰ পিছত চাওক, ইউ থাকিলে মি থাকিলে কানেকশ্যন নাই হ'ব, হৈছে। ইয়াৰ পিছত চাওক, এইটো পাষ্ট টেন্স হ'লে এইটো পাষ্ট টেন্স কৰি দিয়ক। এইটো পাষ্ট টেন্স কি হ'ব? উইলৰ পাষ্ট টেন্স কি হ'ব? উড হ'ব, হয় নহয়? ফিউচাৰ টেন্সৰ দুটা আছে, এটা আছে WILL উইল, আৰু এটা আছে SHALL চেল। উইলৰ পাষ্ট টেন্স হৈছে WOULD উড, আৰু চেলৰ পাষ্ট টেন্স হৈছে শুড, SHOULD শুড। ঠিক আছে। কথা হৈছে এতিয়া আইৰ লগত এতিয়া উডো ব্যৱহাৰ কৰে, কিন্তু একচুৱেলি আইৰ লগত শুড ব্যৱহাৰ হয়। কিন্তু বৰ্তমানৰ কিতাপবোৰত কৈছে যে আইৰ লগত উডো ব্যৱহাৰ, আমি উড আৰু শুড দুয়োটাই ব্যৱহাৰ কৰিব পাৰি। ঠিক আছে। ইয়াৰ পিছত চাওক, ব্যৱহাৰ কৰিছোঁ ৰাইট এ লেটাৰ, হ'ল ইমানখিনি। যদি ভিডিঅ'টো ভাল পায়
তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজি ইমানলৈকে, থেংক ইউ।